নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটি নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। অভিনয় ৰাজনীতিৰ পিছত এইবাৰ ব্যৱসায়ত নামিল প্ৰাক্তন বিধায়িকা আঙুলতা ডেকা। ৰাজ্যিক বিজেপিৰ মহিলা মৰ্চাৰ সভানেত্ৰী পদৰ পৰা অব্যাহতি লোৱা প্ৰাক্তন বিজেপিৰ বিধায়িকা এতিয়া ব্যস্ত হৈ পৰিছে নিজৰ ব্যৱসায়ত। সন্মুখত আহি আছে লোকসভাৰ নিৰ্বাচন, কিন্তু নিজ কৰ্মক্ষেত্ৰতে ব্যস্ত আঙুলতা ডেকা। এতিয়া সলনি হ'ল নেকি আঙুলতা ডেকাৰ সপোন? আমুৱাইছে নেকি প্ৰাক্তন বিধায়িকাগৰাকীৰ ৰাজ্যৰ ৰাজনীতিত? যি সময়ত কিছুদিন পূৰ্বলৈ গুৱাহাটীৰ লোকসভা সমষ্টিক লৈ চৰ্চা চলি আছিল আঙুলতা ডেকাৰ, তেনে সময়তে হঠাৎ নিৰ্বাচনী প্ৰাৰ্থীৰ পৰা আঁতৰি আহিছে প্ৰাক্তন বিধায়িকা আঙুলতা ডেকাই। দেওবাৰে গুৱাহাটী মহানগৰীৰ নয়নপুৰত নিজৰ এটা জিম আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে আঙুলতা ডেকাই। প্ৰাক্তন বিধায়িকা আঙুলতা ডেকাই ছ'চিয়েল মিডিয়াযোগে জনায় যে নিজৰ ব্যক্তিগত কামৰ ওপৰত অধিক গুৰুত্ব দিয়াৰ বাবে দলীয় কামৰ পৰা বিৰত থাকে। পিছে নিৰ্বাচন বুলিলে ভোটাৰৰ মন জয় কৰিবলৈ গীত মাতেৰে ৰঙীন কৰা প্ৰতিখন নিৰ্বাচনী সভাত এইবাৰ আঙুলতা ডেকাই একেই ৰূপত দেখা পাবনে? এই ক্ষেত্ৰত আপোনালোকে প্ৰাক্তন বিধায়িকাগৰাকীৰ বিষয়ে কি ভাবে? এবাৰ কমেণ্ট কৰি জনাব। ধন্যবাদ। জয় আই অসম।